কেনেকুৱা দেখিছ ক? ভাল লাগিছে। মই তোক এইবিলাক কেতিয়াবাহে তোক কৈ আছিলো দেখোন, বনাচোন বোলো এই ছাগলী গঁৰাল এটা বনাবি, কুকুৰা গঁৰাল বনাবি, এইবোৰ ছাগলী কুকুৰা এইবোৰ পুহিব লাগে, এই দুপইচা ওলাইও থাকিব। তইহে কথা এটা ক'লে নুশুন। নহয় আকৌ এইবোৰ চোৱা চিতা কোনে কৰিব? বনাই দিয়াটো ডাঙৰ কথা নহয়, চোৱা চিতা কৰাতে ডাঙৰ কথা। তই দেখোন পৰিয়ে থকা আজি ইটো কালি সিটো এনেকে। এতিয়া ময়ো যাওঁ কামলৈ, চোৱা চিতা কৰা মানুহেই নাই দেখোন। সেইকাৰণে আৰু বোলো বাদ দে, সেইকাৰণে নাই কৰা হ'লে। মা কুকুৰা কেইজনী নাচাও নেকি? চা আকৌ ভালেমান ডাঙৰ হলেও কুকুৰা কেইজনী কণীয়ে পাৰিব হপায় দুদিনমানৰ পাছত। হেৰি নবৌৱে বাচি বাচিহে আনিছে, কণী পাৰিব আৰু বেছি দিন নাই আৰু, এসপ্তাহমানৰ পাছত সিহঁতে কণী পাৰিব আৰু। ভাল এজনী ঘৰখনলৈ বোৱাৰী আহিলে দেই, ইমান কামত চোকাও, তাইক নকবি বুলি ক'লেও নুশুনে। ইটো কৰে সিটো কৰে, অকল ঢপলিয়াই ফুৰে আৰু কাম বন কৰি, ইটো গোটাই সিটো গোটাই। ভালহে, তই কি বেয়া কৈছ নেকি? এনেকুৱাই হ'ব লাগে। আগতকে ঘৰখন চাবিচোন কিমান বস্তু গোট খালে। আগতে একেবাৰে বহিবলৈ দিবলৈও চকী এখন নাই, ভঙা চকীখন মানুহক বহিব দিব লাগে, কিমান লাজ লাগে। তই কি বুজিবি? মইহে জানো। হৈ গ'ল তাই লেকচাৰ আৰম্ভ। পিছে নবৌয়ে ক'লে গ'লগেনো? ৰাতিপুৱাৰ পৰা ক'ৰবাত কিবা বিচাৰি ফুৰিছে চাগে, নায়েই মানুহজনী। মৰমীহঁতৰ ঘৰলৈ যাওঁ বুলি কৈছিলে, জানো কেলে গৈছে গম নুসুধিলো মই, কেলে গৈছে। খালি সিহঁতৰ ঘৰলৈ যাওঁ বুলি কোৱাহে শুনিলো। গৈছে চাগে কিবা কিবি বিচাৰি। সেয়া মানুহজনী নায়েই, ৰাতিপুৱাৰ পৰা ঘূৰিয়ে ফুৰিছে। ক'ত গৈছিলে ন? মই আকৌ সেই মৰমীহঁতৰ ঘৰলৈ গৈছিলোঁ, সিহঁতৰ ঘৰত সেই কুকুৰাই ঢেৰ কণী পাৰিছে বোলে, বিকিব বুলি ক'লে। সিহঁতৰ ঘৰ কণীখিনি বোলে উমনি নিদিয়ে বোলে, সেইকাৰণে মই বোলো কেইটামান মই লৈ আহোঁগৈচোন, কুকুৰা দুজনীমানক উমনিকে দিয়াব লাগিব। সিহঁতে কণী পৰালৈকে দিন আছে নহয়, নাই কমেও এসপ্তাহ বা দুসপ্তাহ কণী পাৰিবহে, তাৰপাছতে উমনি ল'ব। তাৰ আগতে বোলো কেইটামান সেই কণী আনি যদি উমনি দি দিব পাৰোঁ সৰুজনীক, তেতিয়া মানে হেৰি আৰু পোৱালিকেইটামান ডাঙৰ হ'ব সোনকালে। তই মানে সেইবোৰ বিচাৰি ফুৰিছগৈ গৈ। কেনেকুৱা দেখিছা গঁৰালকেইটা? ভাল লাগিছে। আৰু কেইটামান ছাগলী আনিব পাৰিলে মানে হ'ব আৰু। জানো পাই, তহঁতে জানো দে, কৈ থাক কি কৰ। মোৰ ভাত হৈ গ'ল আকৌ, বৈ খাওঁ যদি। খাওঁগৈ পাই, হ'ল যদি বৈ দিবিগৈ, মোৰ স্কুল যাব লাগিব। ময়ো খাওঁগৈ, খাই পেলাই হেৰি পথাৰলৈ যাওঁ পাই। এইবোৰ শাকবোৰ আছে নহয়, বন্ধাকবি, এইবিলাক লাই শাক চাই শাক, এইবিলাক হেৰি উঠাব লাগিব, আজি ছিঙিব লাগিব, মুঠাকে বান্ধিব লাগিব। কাইলৈ আকৌ বজাৰ আছে নহয়, কাইলৈ বিকি দিব লাগিব। আপুনি আজি কামলৈ নাযায় নেকি? আজি নাযাওঁ আৰু কামলৈ, মই সেই শাকবিলাকতে লাগোঁগৈ অকণমান। বৈ ভাত পানী খাই বৈ আজৰি কৰি দিয়া, মোক ছিঙিব পৰা হ'ল আকৌ। কাইলৈ অলপমান হেৰি বিকিহে দিব লাগিব। ইমানখিনি অকলে ছিঙিব পাৰিবানে? মানুহ দুটা মাতি দিব লাগিব হাজিৰালৈ। হেৰি কৰিব, আপুনি মাতি দিবচোন দুটা, হাজিৰাকৈ দিম আৰু ছিঙিব লাগিব। কাইলৈ বজাৰত বিকিব লাগিব সোনকালে। আৰু বাকীখিনি কি হৈছে বাৰু? এইবিলাক বেঙেনাখিনি, লাই পাত কেইটামান ছিঙি নিব লাগিব, ধনিয়া পাত কেইখিলামান সিহঁতি পিটিকা কৰি খাব লাগিব। কেপচিকাম কি অকল এজোপাহে লাগিলে নেকি? বাকীখিনি ক'ত? বাকীখিনি গছ মৰি থাকিলে নহয়, জোপা ৰখিছে মাত্ৰ। মই চোৱাহিয়ে নাই, গমেই নাপাওঁ। পিঁয়াজখিনি ভাল হৈছে ন? আৰু অকণমান ডাঙৰ হওক, তাৰপৰাহে পাত কেইখিলামান ছিঙি খাব লাগিব। হৈ যাব ব'লা, আজিলৈ বহুত ছিঙিলোঁ। বন্ধাকবি হ'ল, লাই শাক হ'ল, এফালে সেই বিলাহীও হ'ল। হ'ব, কাইলৈ সেইকেইটাকে নিম বজাৰলৈ। হৈ যাব ব'লক। বোৱাৰী একদম আজি লাই শাক দেখোন জিলিকি আছে আঁতৰপা। ককাইদেউ, আপোনালোকৰ কাৰণে উলিয়াই থৈছোঁ আৰু গোটেইখিনি মোটাই কিবা এটা দি পেলাই লৈ যাওক আৰু। লাই শাকখিনি কিন্তু গাহৰিৰ লগত খাবলৈ মজা লাগিব। এইবাৰ বিলাহী ইমানটোহে পাৰিলোঁ, আৰু পকি আছে বাৰু, খালি চিঙা মানুহেই নহ'ল নহয়। ইটো সপ্তাহতহে দিম আৰু বেছিকৈ, আৰু চলি যাব আজিৰ কাৰণে। বজাৰ ভাল মানে, পইচা বহুত পালি হয় নাই? জানো দেই, মই হিচাপেই কৰিছোঁ নে কেইটকা আছে ইয়াত। এজনী লোৱা, এইবোৰ তোমাৰ পইচা। কষ্টৰ পইচাও ভাল লাগিলে এনেকৈ লৈ পেলাই নি। মই গা ধোঁগৈ, কামত যাওঁ। কিমান দিলে বিলাহীখিনিত? গোটেইখিনি মোটাই পেলাই দিলোঁ নহয়, পইচা 5,500 আহিলে। হ'ব দে, 5,500 বহুত। থৈ দে, সেইখিনি কিবা কামত লাগিব। এইখিনি হেৰি কৰিব লাগিব, কুকুৰা কেইজনীমান আৰু আনিব লাগিব। মোৰ ভাতটো ক'ত? মোক খাবলৈ দিবি আকৌ পইচা কেইটামান। মুনুৱে স্পৰ্টিং কেইটামান ল'ম বুলি কৈছিলা নহয়, লৈ আনিবাগৈ বজাৰৰ পৰা গৈ, মই পইচা দিম। তুমিও কিবা লৈ ল'বা, লোৱা যদি। নালাগে মোক, মই ইমান পইচা পাতি খৰচ কৰি থাকিবলৈ নাই। মুনুকে দিম, কি লাগে কি নালাগে তাই ল'ব, মই নলওঁ। বাকীখিনি থাকিব, কিবা কিবি কামত আহিব। তেতিয়া মই সেই ভাত নাখাওঁ, এতিয়া মই অলপ কাম আছে, ওলাই যাওঁ।
হওক দিও ভগৱানে চকু মেলি চালে হ'ব এনেকে পইচা কেইটামান গোটাই ল'ব পাৰিলে মানে ঘৰটোলৈ চিন্তা কৰিব লাগিব কিবা এটা